তো গাইস আজি কলেজ ফেষ্টেছৰ প্ৰথমটো দিনতে ষ্টেজৰ ওপৰত ল'ৰাটাই ছোৱালীজনীক প্ৰপ'জ কৰি দিলে। তাৰ পাছতে ছোৱালীজনীয়ে কি ক'লে যদি জানিব মন আছে এই ভিডিঅ'টো লাষ্টলৈ চাওক। তো গাইস আজি আমাৰ কলেজৰ ফেচাছ তেনেকৈ ঘৰৰ পৰা ওলাই আহি কলেজ পাই গলো। কলেজ পোৱাৰ পাছতে অলপ সময় ৰখাৰ পাছতে আমাৰ কলেজৰ ফাৰ্ষ্ট চেম আৰু ফাৰ্ষ্ট ইয়েৰ ভাইটি ভণ্টিসকলক কলেজলৈ আদৰণি জনালে। তাতে অলপ ফূৰ্তি ফাৰ্তা কৰি আমি আহিলো অডিটৰিয়াম অহাৰ পাছতে ইয়াতে অলপ মিটিং কৰাৰ পাছতে চবকে বাহিৰলৈ আহি পেকেট লাঞ্চ খাবলৈ দিয়া হ'ল। তাৰ পাছতে ভিতৰলৈ গৈ দেখো যে অৰ্কেষ্ট্ৰা এটা কৰি আছে আৰু সেইটো চোৱাৰ পাছতে নাটক এখন হ'ল। তাৰ পাছতে আমাৰ লগৰ এটাই ডেন্সো কৰিলে। তাৰ পাছতে আমাৰ আহি গ'ল মেইন প্ৰগ্ৰামটো, মানে আমাৰ আজি ইয়াতে নতুনকৈ অহা ভাইটি ভণ্টি বিলাকক চিনাকি লোৱা হ'ব আৰু তেনেকৈ মঞ্চলৈ এটা দুটাকে মাতা আৰম্ভ কৰিয়ে দিলে। তেনেকৈ আৰু বহুতকে মাতিলে, চবৰে লগতে ধেমালি কৰিলে আৰু এইটো আজি বুলিয়ে নহয় বহুত আগৰ পৰাই চলি আহিছে, যিহেতু এবাৰ আমাৰ পাল আছিল আৰু আমিও কৰিলো অলপ ধেমালি চবৰে লগতে, কোনো বেয়া পাব নালাগে। আৰু ভিডিঅ'টো যে ফাৰ্ষ্টত কৈছিলো আমাৰ লগৰ এটা ছোৱালীজনী প্ৰপ'জ কৰাটো আৰু সেইটো ধেমালি আছিলে, কিন্তু ছোৱালীজনীয়ে কি ক'লে সেইটোতো শুনক। লাষ্টত চবে ষ্টেজৰ ওপৰতে ডেন্স কৰিলে। তেনেকৈ আজি আৰু ফাৰ্ষ্ট ডেটো এনেকৈ গ'ল। ফেচাছৰ ছেকেণ্ড ডে ব্লগ লাগে নালাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ বাই বাই।